চাদৰত মণি লগা দহি কেনেকৈ বাটে মোৰ ভিডিঅ'টোৰ যোগেদি চাওক আৰু একদম ধুনীয়াকৈ সম্পূৰ্ণকৈ খৰচি মাৰি দেখুৱাইছোঁ চাওক আৰু শিকিবও পাৰিব আৰু নিজৰ মেখেলা চাদৰ ধুনীয়াকৈ বাটি ল'ব পাৰিব। প্ৰথমতে এয়া দেখিছে বেজি সূতা ভৰাই থৈছোঁ, তাৰপিছত যিয়ে নেকি কাপোৰযোৰ লাইট অৰেঞ্জ সেইকাৰণে লাইট এয়া মণিগুটি দিছোঁ। কাপোৰযোৰ মানে বহুতেই হেভি চক এয়া কইনাৰ কাপোৰ হয়, ওচৰৰ ভণ্টি এজনীৰ বিয়া। প্ৰথমতে এয়া দেখিছে বেজিটোত মণিটো ভৰাই লৈছোঁ, তাৰপিছত চাদৰখনৰ তলৰ ফালেদি এনেকৈ উলিয়াই আনিছোঁ। সম্পূৰ্ণ উলিওৱাৰ পিছত আকৌ মানে এই বেজি মণিটোৰ যিটো ফুটা সেই ফুটাটোৱেদি আকৌ পাৰ কৰি আহিলোঁ, তেতিয়া মানে কি মণিটোৰ ওপৰত সূতাডাল ওলাই নাথাকে, এই ভিতৰি পাৰ হৈ আহে। তাৰপাছত এনেকৈ 3-4টা গাঁঠি দি দিলোঁ দেখিছে মণিটো ৰখি থাকিবৰ বাবে আৰু এই দেখিলে এনেকৈ উলিয়াই আনিলোঁ। তাৰপাছত আগৰ যিটো এই সূতা কচা আছে দেখিছে প্ৰথমতে কাটি লওঁ সমানকৈ আৰু তাৰপিছত সেই সূতাৰে আকৌ এতিয়া কি কৰিম সেই বেজি লাগি থকা সূতাডালত এনেকৈ বান্ধি দিছোঁ আৰু চুটিডালেৰে মানে গাঁঠিটো দি দিছোঁ। চাই থাকক, মানে ভালদৰে চাই থাকিলেও গম পোৱা যায় দহিটো কেনেকৈ মানে বাটিব পাৰি আৰু তাৰপিছত এনেকৈ চাই আপোনালোকে নিজৰ মেখেলা চাদৰটো ধুনীয়াকৈ সহজতে ঘৰতে বাটি ল'বও পাৰিব ভিডিঅ'টোৰ যোগেদি। তাৰপিছত এয়া 2 কচা এনেকৈ মুকুতাই ল'লোঁ দেখিছে। মুকুতাই লোৱাৰ পিছত এয়া দেখিছে এনেকৈ 3টা একদম টাইটকৈ গাঁঠি দি দিব লাগে, তেতিয়া মানে কি পুৰণা হৈ গ'লেও মানে দহিটো খোল খাই নাযায় আৰু এই দেখিছে মই এনেকৈ 3বাৰ দি দিলোঁ। তাৰপিছত সেই গাঁঠিটোৰ দহি কচাৰ মাজেৰে বেজিটো উলিয়াই আনিলোঁ আৰু তাৰপিছত এয়া চাওক অলপ আগত এয়া বাটিয়ে আছিলোঁ, এয়া দেখিছে কাপোৰযোৰ অলৰেডি মানে বহুতেই হেভি, সেইকাৰণে মানে মাজত সৰু পিংক সূতাৰে মানে বুটা বাচিছে, সেইকাৰণে পিংকৰে মানে দহি দি দিবলৈ ক'লে। তাৰপাছত এয়া দেখিছে ভিডিঅ'টি চাই বাৰু নিশ্চয় ধুনীয়াকৈ বুজি পালে। আকৌ নতুন এটি ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই।